নমস্কাৰ এটি ভাল খবৰৰ সৈতে আপোনালোকৰ মাজলৈ এই ভিডিঅটো লৈ আহিছো এই ভিডিঅৰ সহায়ত আমি আলোচনা কৰিবলৈ আগবাঢ়িছো অসমৰ বিভিন্ন মঠ মন্দিৰৰ বিষয়ে আৰু আপোনালোকৰ বাবে থকা ভাল খবৰটো এইটো যে আমাৰ অসমৰ বিভিন্ন মঠ মন্দিৰসমূহ কোন ক'ত অৱস্থিত সেয়া মনত ৰখাটো আমাৰ বাবে অত্যন্ত এক জটিল কাম কিন্তু সেই জটিল কামটো সহজ কৰিবৰ বাবে এই ভিডিঅটোৰ মাজে মাজে মই কিছুমান ট্ৰিক্স আপোনালোকক দিবলৈ যত্ন কৰিম সেইবাবে আপোনালোকে এই ভিডিঅটো সম্পূৰ্ণকৈ চাব আৰু যদি ভিডিঅটো ভাল লাগে লাইক কৰিব কমেন্ট কৰিব বন্ধুবৰ্গৰ লগত শেয়াৰ কৰি দিব আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আমি আলোচনা কৰিবলৈ আগবাঢ়িছো প্ৰথম ভাগ মন্দিৰৰ নাম হৈছে নৱগ্ৰহ মন্দিৰ এই নৱগ্ৰহ মন্দিৰ গুৱাহাটী মহানগৰীৰ নৱগ্ৰহ বা চিত্তাচল পাহাৰত অৱস্থিত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই 1752 চনত নিৰ্মাণ কৰাইছিল আৰু এই মন্দিৰটোত 9টা গ্ৰহৰ শিলা চিহ্ন আছে এই নৱগ্ৰহ মন্দিৰৰ বিষয়ে আপোনালোকৰ পৰীক্ষাত আহিবলগীয়া প্ৰশ্নসমূহ আৰু তাৰ উত্তৰসমূহ এনেকুৱা ধৰণৰ হ'ব পাৰে সুধিব পাৰে যে নৱগ্ৰহ মন্দিৰ ক'ত অৱস্থিত তেতিয়া তাৰ উত্তৰ হ'ব চিত্তাচল পাহাৰত অৱস্থিত যদি সুধে নৱগ্ৰহ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰাইছিল কিমান চনত নিৰ্মাণ কৰাইছিল 1752 চনত নিৰ্মাণ কৰাইছিল আৰু এই মন্দিৰত কিমানটা গ্ৰহৰ শিলা চিহ্ন আছে তাৰ উত্তৰ হৈছে 9টা গ্ৰহৰ শিলা চিহ্ন আছে দ্বিতীয় ভাগ মন্দিৰৰ নাম হৈছে কামাখ্যা মন্দিৰ এই কামাখ্যা মন্দিৰ নীলাচল পাহাৰত অৱস্থিত কোচ মহাৰজা বিশ্বসিংহই নিৰ্মাণ কৰিছিল 1553 চনত মুছলমান সেনাপতি কালাপাহাৰে মন্দিৰটো ধ্বংস কৰিছিল আৰু 1565 চনত নৰনাৰায়ণ আৰু চিলাৰায়ে পুনৰ নিৰ্মাণ কৰিছিল আৰু এই মন্দিৰত অম্বুবাচী মেলা পতা হয় এই যি অম্বুবাচী মেলা সেয়া বিশ্ববিখ্যাত এতিয়া এই কামাখ্যা মন্দিৰৰ ওপৰত পৰীক্ষাত আহিব পৰা বিভিন্ন প্ৰশ্নসমূহ আৰু তাৰ উত্তৰসমূহ এনেকুৱা ধৰণৰ আপোনালোকক সুধিব পাৰে কামাখ্যা মন্দিৰ ক'ত অৱস্থিত তাৰ উত্তৰ হৈছে নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰ প্ৰথমতে কোনে নিৰ্মাণ কৰিছিল তাৰ উত্তৰ হৈছে বিশ্বসিংহই নিৰ্মাণ কৰিছিল আৰু কিমান চনত কালাপাহাৰে এই কামাখ্যা মন্দিৰ ধ্বংস কৰিছিল 1553 চনত আকৌ সুধিব পাৰে কোনে কামাখ্যা মন্দিৰ ধ্বংস কৰিছিল তাৰ উত্তৰ হৈছে কালাপাহাৰ কোন আছিল মুছলমানৰ সেনাপতি আকৌ চাওক 1565 চনত নৰনাৰায়ণ আৰু চিলাৰায়ে এই নৰনাৰায়ণ আছিল বিশ্বসিংহৰ পুত্ৰ তেখেতলোকে কি কৰিছিল এই মন্দিৰ ভাগ পুনৰ নিৰ্মাণ কৰিছিল কিমান চনত 1565 চনত এই প্ৰশ্নটো সুধিব পাৰে অম্বুবাচী মেলা ক'ত পতা হয় এনেকৈ সুধিব পাৰে তেতিয়া আপোনালোকে উত্তৰ দিব লাগিব কামাখ্যা মন্দিৰত পতা হয় এনেকুৱা ধৰণৰ প্ৰশ্নসমূহে কামাখ্যা মন্দিৰৰ ওপৰত সাধাৰণতে আহি থাকে তৃতীয় ভাগ মন্দিৰ হৈছে ভুৱনেশ্বৰ মন্দিৰ এই ভুৱনেশ্বৰ মন্দিৰ নীলাচল পাহাৰৰ সৰ্বোচ্চ শিখৰত অৱস্থিত এতিয়ালৈকে আমি কি পালো কামাখ্যা মন্দিৰো নীলাচল পাহাৰত অৱস্থিত আৰু ভুৱনেশ্বৰ মন্দিৰো নীলাচল পাহাৰত অৱস্থিত আৰু এই ভুৱনেশ্বৰ মন্দিৰ নীলাচল পাহাৰৰ সৰ্বোচ্চ শিখৰ আটাইতকৈ ওখ যি ঠাই তাত অৱস্থিত কামাখ্যা মন্দিৰৰ পৰা কিছু দূৰত আছে ইতিমধ্যে পাইছোৱে আমি তাৰ পিছত হৈছে নীলাচল পাহাৰৰ এই স্থানৰ পৰা ব্ৰহ্মপুত্ৰ আৰু গুৱাহাটী মহানগৰীৰ মনোৰম দৃশ্য দেখা পোৱা যায় এই পইণ্টটো মই এইভাৱে লৈ আহিছো আগতে হৈ যোৱা এটা পৰীক্ষাত এনেদৰে প্ৰশ্নটো উপস্থাপন কৰা দেখা গৈছিল যে তলত উল্লেখ কৰা কোনটো স্থানৰ পৰা ব্ৰহ্মপুত্ৰ আৰু গুৱাহাটী মহানগৰীৰ মনোৰম দৃশ্য দেখা পোৱা যায় প্ৰশ্নটো তেনেকুৱা ধৰণৰ আছিল আৰু তেতিয়া তাৰ উত্তৰ হ'লহেঁতেন নীলাচল পাহাৰৰ সৰ্বোচ্চ শিখৰৰ পৰা বা ভুৱনেশ্বৰী মন্দিৰ য'ত আছে তাৰ পৰা পৰৱৰ্তী আলোচনাৰ বিষয়টি হৈছে শুক্ৰেশ্বৰ মন্দিৰ এই শুক্ৰেশ্বৰ মন্দিৰ গুৱাহাটী মহানগৰীৰ শুক্ৰেশ্বৰ বা ইটাখুলি পাহাৰত অৱস্থিত এয়া এক শিৱ মন্দিৰ আৰু মন্দিৰৰ ভিতৰত এটা ডাঙৰ শিৱলিংগ আছে ইয়াৰ পৰা সাধাৰণতে সুধিব পাৰে শুক্ৰেশ্বৰ মন্দিৰ ক'ত অৱস্থিত এয়া হৈছে ইটাখুলিত অৱস্থিত ইটাখুলিও বুলি কোৱা হয় বা শুক্ৰেশ্বৰ বুলিও কোৱা হয় পাহাৰটিৰ নাম আলোচনাৰ পৰৱৰ্তী বিষয়বস্তু হৈছে হয়গ্ৰীৱ মাধৱ মন্দিৰ এই হয়গ্ৰীৱ মাধৱ মন্দিৰ
কামৰূপ জিলাৰ হাজোৰ মণিকোট পাহাৰত অৱস্থিত। সংস্কৃত ভাষাত হয় মানে হৈছে ঘোঁৰা আৰু গ্ৰীপ মানে হৈছে ডিঙি। এই মন্দিৰভাগ অৰ্ধ ঋষিয়ে প্ৰতিষ্ঠা কৰিছিল বুলি জনশ্ৰুতি আছে। 1583 চনত কোচ ৰজা ৰঘুদেৱে মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল আৰু মন্দিৰটোৰ ওচৰত মাধৱ মন্দিৰ নামৰ এটা ডাঙৰ পুখুৰী আছে। ইয়াৰ পৰা সুধিবলগীয়া প্ৰশ্নসমূহ এনেকুৱা ধৰণৰ হ'ব পাৰে যে হয়গ্ৰীৱ মাধৱ মন্দিৰ ক'ত অৱস্থিত? তাৰ উত্তৰ হ'ব মণিকোট পাহাৰত অৱস্থিত। আকৌ সুধিব পাৰে এই মন্দিৰ কোনে প্ৰতিষ্ঠা কৰিছিল? তাৰ উত্তৰ হ'ব অৰ্ধ ঋষিয়ে প্ৰতিষ্ঠা কৰিছিল। কোনে মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল? ৰঘুদেৱে পুনৰ নিৰ্মাণ কৰিছিল। আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰৰ ওচৰত থকা পুখুৰীটোৰ নাম কি বুলি সুধিব পাৰে? তাৰ উত্তৰ হ'ব মাধৱ মন্দিৰ। পৰৱৰ্তী আলোচনাৰ বিষয়টি হৈছে উমানন্দ মন্দিৰ। এই উমানন্দ মন্দিৰ ব্ৰহ্মপুত্ৰৰ মাজৰ উমানন্দ বা উমানাথ দ্বীপত অৱস্থিত। এই ঠাইক ভস্মাচল, ভস্মকূট, ভস্মশৈল, ভস্মাঞ্চল আদি নামেৰেও জনা যায়। এই নামকেইটা মনত ৰাখিবলৈ চেষ্টা কৰিব। এতিয়া ভস্ম মানে হৈছে জ্বলি শেষ হোৱা বা জ্বলি ছাই হোৱা আৰু চল মানে হৈছে ঠাই। আপোনালোকে চাগে ভস্মাচল শব্দটো কিয় আহিলে তাৰ অৰ্থ বুজি পাইছে। গদাধৰ সিংহই নিৰ্মাণ কৰোৱাইছিল আৰু উমানন্দ হৈছে বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ নদীদ্বীপ আৰু এই উমানন্দক ব্ৰিটিছসকলে পিকক আইলেণ্ড বুলি নাম দিছিল। ইয়াৰ পৰা আহিবলগীয়া প্ৰশ্নসমূহ এনেকুৱা ধৰণৰ হ'ব পাৰে যে উমানন্দ মন্দিৰ ক'ত অৱস্থিত? এবাৰ পৰীক্ষাত হয়তো আহিছে প্ৰশ্নটো। আকৌ সুধিব পাৰে কোনে এই মন্দিৰভাগ নিৰ্মাণ কৰাইছিল? সুধিব পাৰে যে এই উমানন্দ যি দ্বীপ সেই দ্বীপক ব্ৰিটিছসকলে কি নাম দিছিল? এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্ন ইয়াৰ পৰা সুধিব পাৰে। এতিয়ালৈকে আমি যিমানকেইটা মন্দিৰৰ বিষয়ে আলোচনা কৰিলোঁ সেইসমূহ ক'ত অৱস্থিত সেয়া আমাৰ মনত ৰাখিবৰ সুবিধাৰ বাবে মই এটা সৰু ট্ৰিক্স দিম বুলি কৈছিলোঁ আৰু এই ট্ৰিক্সটো লৈ আগবাঢ়িছোঁ। ট্ৰিক্সটো হৈছে আপোনালোকে এই লাইনটো মনত ৰাখক। নৱচিকতাই কামাখ্যা আৰু ভুৱনক নীলা চোলা দিলে। বাকীখিনি মই কৈছোঁ ভালদৰে বুজি ল'ব। কি হৈছে ইয়াত নৱ, যিটো নৱৰ কথা কৈছে, এই নৱ হৈছে নৱগ্ৰহ মন্দিৰ আৰু চিকতাই, ইয়াৰ পৰা যিটো চিটো প্ৰথম যদি চায় তেনেহ'লে বুজি পাব লাগিব আপোনালোকে যে চিত্ৰাচল পাহাৰৰ কথা কৈছে। আপোনালোকে কিন্তু মনত ৰাখি যাওঁতে নৱ চিকতাই বুলিহে মনত ৰাখি যাব, চিম্পুলকৈ মনত ৰাখি যাব। ঠিক আছে, নেক্সট আহিছোঁ কামাখ্যা আৰু ভুৱনক। কামাখ্যা আৰু ভুৱন মানে হৈছে দুভাগ মন্দিৰৰ বিষয়ে বুজাইছোঁ। কামাখ্যা মানে হৈছে কামাখ্যা মন্দিৰ আৰু ভুৱন মানে ইয়াত বুজাই আছে ভুৱনেশ্বৰী মন্দিৰ। ঠিক আছে, তাৰপিছতে আছে নীলা চোলা দিলে। এতিয়া এই নীলাটোৱে বুজাইছে কি? যে নীলাচল পাহাৰত আছে। আপোনালোকে এনেকৈ লাইনটো প্ৰথম মনত ৰাখি লওকচোন। তাৰপিছত নিজে নিজে মই কোৱাৰ দৰে এবাৰ ৰিপিট কৰিব যে নৱ মানে হৈছে নৱগ্ৰহ, চি যিটো চিকতা বুজাইছিলে চি সেয়া মানে হৈছে চিত্ৰাচল। কামাখ্যা আৰু ভুৱনক কি দিছিলে? নীলা চোলা দিছিলে। মানে কি হৈছে কামাখ্যা আৰু ভুৱন, কামাখ্যা মন্দিৰ আৰু ভুৱনেশ্বৰ মন্দিৰ নীলাচল পাহাৰত আছে। একেবাৰে চুটিকৈ বুজক, পৰীক্ষাত নিজে নিজে আপোনালোকৰ মনত পৰিব। এই লাইনটো আপোনালোকে মনত ৰাখক। ইয়াৰ পিছৰ যিকেইভাগ মন্দিৰ আছিলে আমাৰ শুক্ৰেশ্বৰ মন্দিৰ, হয়গ্ৰীৱ মাধৱ মন্দিৰ, উমানন্দ মন্দিৰ। ক'ত ক'ত আছিলে? ইটাখুলি, মণিকোট আৰু ভস্মাচল। এইকেইটা গোটেইকেইটা পাহাৰৰ নাম। এতিয়া এইটোক এটা দীঘলীয়া মানে ধুনীয়া সুন্দৰ লাইনত পৰিণত কৰিছোঁ। কেনেকুৱাকৈ কৰিছোঁ চাব। শুক্ৰবাৰে কিনা ইটাখিনি হয়মণিক বেচোঁতে উভতি ধৰিলে। হয়মণি মানে আমাৰ যেনেকৈ যদুমণি এনেকুৱা ধৰণৰ নামবিলাক থাকে যে, হয়মণিও এটা নাম বুলি ধৰি লওক। এতিয়া শুক্ৰবাৰে কিনা ইটাখিনি মানে শুক্ৰ আৰু ইটা কি বুজাইছে? শুক্ৰই বুজাইছে শুক্ৰেশ্বৰ মন্দিৰৰ কথা আৰু ইটা মানে হৈছে ইটাখুলি। ঠিক আছে, নেক্সট আহিলে হয়মণি। হয়মণি মানে কি? হয় মানে হৈছে হয়গ্ৰীৱ মাধৱ আৰু মণি মানে হৈছে মণিকোট পাহাৰ। নেক্সট যিটো উ ভ লিখি থোৱা আছে উভতিত, উ আৰু ভ আছে নহয়, সেইটো হৈছে উ মানে হৈছে উমানন্দ, ভ মানে হৈছে ভস্মাচল। যদি এই লাইনটো মনত ৰাখে আপোনালোকৰ পৰীক্ষা নিজে নিজে মনত আহিব যে এই পাহাৰটোত আমুক মন্দিৰ আছিল। আজি আলোচনা কৰিবলগীয়া পৰৱৰ্তী বিষয়বস্তু হৈছে শ্ৰী কেদাৰনাথ মন্দিৰ।
এই মন্দিৰক কেদাৰেশ্বৰ মন্দিৰ নামেৰেও জনা যায়। এই মন্দিৰ কামৰূপ জিলাৰ হাজোৰ মন্দাচল পাহাৰত অৱস্থিত আৰু আহোম ৰজা ৰাজেশ্বৰ সিংহই 1753 চনত পুনৰ নিৰ্মাণ কৰোৱাইছিল। ইয়াৰ পৰা আহিবলগীয়া প্ৰশ্নসমূহ আৰু তাৰ উত্তৰ এনেকুৱা ধৰণৰ যে কেদাৰ মন্দিৰক কি মন্দিৰ হিচাপে জনা যায়? উত্তৰ হৈছে কেদাৰেশ্বৰ মন্দিৰ। এই মন্দিৰ ক'ত অৱস্থিত? তাৰ উত্তৰ হৈছে মন্দাচল পাহাৰত অৱস্থিত। আৰু কোনে নিৰ্মাণ কৰাইছিল? তাৰ উত্তৰ হৈছে ৰাজেশ্বৰ সিংহই। কিমান চনত? 1753 চনত। আজি আলোচনা কৰিবলগীয়া পৰৱৰ্তী বিষয়বস্তু হৈছে অশ্বক্লান্ত মন্দিৰ। এই মন্দিৰ উত্তৰ গুৱাহাটীৰ মাজগাঁও অঞ্চলত অৱস্থিত। 1720 চনত স্বৰ্গদেউ শিৱসিংহই নিৰ্মাণ কৰাইছিল আৰু মন্দিৰটোৰ ভিতৰত বিষ্ণুৰ শিলৰ মূৰ্তি আছে। লগতে মন্দিৰৰ গাত বিষ্ণুৰ 10 অৱতাৰৰ মূৰ্তি আছে। পৰৱৰ্তী বিষয়বস্তু হৈছে উগ্ৰতাৰা দেৱালয়। এই দেৱালয় আমবাৰী উজান বজাৰৰ জোৰ পুখুৰীৰ পাৰত অৱস্থিত। পূবফালে থকা পুখুৰীটোৰ নাম হৈছে উগ্ৰতাৰা পুখুৰী আৰু 1738 চনত মহাৰাণী ফুলেশ্বৰীৰ কথামতে শিৱসিংহই নিৰ্মাণ কৰোৱাইছিল। পৰৱৰ্তী বিষয়বস্তু হৈছে পাণ্ডুনাথ দেৱালয়। এই দেৱালয় নীলাচল পাহাৰৰ পশ্চিম ফালে ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত। এই ঠাইত বিষ্ণুৱে মৎস্য আৰু কৈভট নামৰ দুজন অসুৰক শিৰচ্ছেদ কৰিছিল। এই ঠাইত পঞ্চ পাণ্ডৱৰ মূৰ্তি আছে। আপোনালোকক প্ৰশ্নত সুধিব পাৰে যে তলত উল্লেখ কৰা কোনটো মন্দিৰৰ ওচৰত পঞ্চ পাণ্ডৱৰ মূৰ্তি আছে? তাৰ উত্তৰ হ'ব পাণ্ডুনাথ দেৱালয়ৰ কাষত। পৰৱৰ্তী বিষয়বস্তু হৈছে ছত্ৰাকাৰ মন্দিৰ। এই মন্দিৰ উজান বজাৰত ব্ৰহ্মপুত্ৰৰ পাৰত ছাতি আকাৰৰ এটি সৰু টিলাৰ ওপৰত অৱস্থিত আৰু এই ছাতি আকাৰ বা ছত্ৰ আকাৰৰ সৰু টিলাৰ ওপৰত অৱস্থিত হোৱাৰ বাবে এই মন্দিৰৰ নাম ছত্ৰাকাৰ মন্দিৰ হৈছে। এইটো মনত ৰাখিব। পৰৱৰ্তী পইণ্টটোত কৈছে স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ অনুমতিত কলীয়া ভোমোৰা বৰফুকনে নিৰ্মাণ কৰিছিল। কোনে নিৰ্মাণ কৰিছিল? কলীয়া ভোমোৰা বৰফুকনে। আৰু এই মন্দিৰৰ ভিতৰত মংগল চণ্ডীৰ পিতলৰ মূৰ্তি আছে। প্ৰশ্নত সুধিব পাৰে যে তলত উল্লেখ কৰা কোন ভাগ মন্দিৰত মংগল চণ্ডীৰ পিতলৰ মূৰ্তি আছে? তাৰ উত্তৰ হৈছে ছত্ৰাকাৰ মন্দিৰত। আলোচনাৰ পৰৱৰ্তী বিষয়বস্তু হৈছে বালাজী মন্দিৰ। এই মন্দিৰ বেতকুছিত অৱস্থিত আৰু দক্ষিণ ভাৰতৰ তিৰুপতিৰ মন্দিৰৰ সৈতে এই মন্দিৰৰ সাদৃশ্য আছে। আজিৰ পৰা অলপ দিনৰ আগতে এটা পৰীক্ষাত এই প্ৰশ্নটো সুধিছিল যে দক্ষিণ ভাৰতৰ তিৰুপতি মন্দিৰৰ সৈতে অসমৰ কোন ভাগ মন্দিৰৰ সাদৃশ্য আছে? তাৰ উত্তৰ হৈছে বালাজী মন্দিৰৰ সৈতে। আজিৰ পৰৱৰ্তী বিষয়বস্তু হৈছে মহাভৈৰৱ মন্দিৰ। এই মহাভৈৰৱ মন্দিৰ তেজপুৰ চহৰৰ উত্তৰ দিশে এটা সৰু টিলাৰ ওপৰত অৱস্থিত আৰু এই মন্দিৰ বান ৰজাই নিৰ্মাণ কৰিছিল। এই প্ৰশ্নটোত এনেকৈ সুধিব পাৰে যে মহাভৈৰৱ মন্দিৰ কোনজন ৰজাই নিৰ্মাণ কৰিছিল? তাৰ উত্তৰ হৈছে বান ৰজাই নিৰ্মাণ কৰিছিল। পৰৱৰ্তী বিষয়বস্তু হৈছে ভৈৰৱী মন্দিৰ। এই মন্দিৰ তেজপুৰৰ নতুন কলিবাৰীত ব্ৰহ্মপুত্ৰ নদীৰ কাষত থকা এটা টিলাৰ ওপৰত অৱস্থিত। ক'ত অৱস্থিত? কলিবাৰীত অৱস্থিত। আৰু দ্বিতীয় পইণ্টটোত কৈছে বান ৰজাৰ জীয়ৰী উষাই এই মন্দিৰত ভৈৰৱী দেৱীক আৰাধনা কৰিছিল। ইয়াতে এটা সোমাই থকা প্ৰশ্ন হৈছে বান ৰজাৰ জীয়ৰীৰ নাম কি? উষা। উষাই এই মন্দিৰত কি কৰিছিল? ভৈৰৱী দেৱীক আৰাধনা কৰিছিল। আজি আলোচনা কৰিবলগীয়া পৰৱৰ্তী বিষয়বস্তু হৈছে টিলিঙা মন্দিৰ। এই মন্দিৰ তিনিচুকীয়া জিলাৰ বৰডুবি নামৰ ঠাইত অৱস্থিত। সুধিব পাৰে যে টিলিঙা মন্দিৰ ক'ত অৱস্থিত? বৰডুবিত অৱস্থিত। আমি পৰীক্ষাৰ বাবে উপযোগীকৈ অসমৰ বিভিন্ন আঁচনি, অসমৰ গীত আৰু গীতিকাৰ, অসমত থকা বিভিন্ন ৰাষ্ট্ৰীয় উদ্যান আদিৰ ওপৰত বিশেষ ভিডিঅ' প্ৰস্তুত কৰিছোঁ। সেইসমূহ আপোনালোকে চাব পাৰিব। ধন্যবাদ।